সাবস্ক্রাইবার পাইছিল ইয়াতে আহি এবারে বাড়িজনে আজি বলে বার্থডে এন্ড হ্যাপি বার্থডে ব্রো থ্যাংক ইউ সো মাচ পার্টি তো দিবা না দিবা পার্টি তো দিম পার্টি দিবা না হে এভরিবডি সো এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছো এন্ড কেনেকুৱা লাগিছে ভাই ভালে লাগিছে লাগিছে আকৌ এবাৰ আহিবা ঠিক আছে আকৌ লগ পাম দিয়া ওকে এভরিবডি তো আমি আহি ফাইনালি এন্ড কইলামারি গ্র্যান্ড ফিল্ড ওকে আমি ফিল্ডৰ ফিলিক্স লৈ থাকোঁতে এইফালে চাব পাৰিছে আমাৰ বডি এণ্ড জোতা এণ্ড পেণ্টৰ অৱস্থা কেনেকুৱা হৈ আছে বনগুটি লাগি তেনেহ'লে ফিল্ডটোক চাই মজা লাগিছে সেইকাৰণে বনগুটিখিনি ইগন'ৰ মাৰিছোঁ এণ্ড আমি ফিল্ডৰ মাজৰ পৰা এটা ভিউ চাব পাৰিছোঁ যিটো নেকি আল্টিমেট মজা লাগিছে আপোনালোকক অকণমান চাই লওক আহিব বুলি তেনেহ'লে এইটো হ'ল জেগাটো কইলামাৰী জহিন ট্ৰি গাৰ্ডেন ইয়াত আহিলে মজা লাগিব বেলেগ কিবা এটা এণ্ড অকলে নাহিব আহিলে গাৰ্লফ্ৰেণ্ড লৈ আহিব তেনেহ'লে আৰু বেলেগ কিবা এটা মজা হ'ব হাই হেল্ল' দিছ ইজ হাছিব ব্লগ হোৱাটছ আপ বাই লোক দিছ ইজ হাছিব ব্লগাৰ অ'কে চব চালাকে গুড মৰ্ণিং এভৰিবডি আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিং 5:30 এণ্ড এতিয়া মানে গা চা ধুই মেলি ৰেডি হৈছোঁ এণ্ড আজি আমাৰ এটা প্লেন আছিলে যে ক'ৰবাত ঘূৰিব যাম এণ্ড 4-5 মান ক্ৰেজি প্লেন আছে তো সেইটো লগত মেড কৰিম এণ্ড তাৰপিছত আমি অকণমান ঘূৰিব যাম এণ্ড মই কৈ আছোঁ মোৰ লগত ৰচিদুলো আছে এণ্ড আপোনালোকক দেখাই আছোঁ অ'কে অ'কে এভৰিবডি তো এতিয়া ৰচিদুল আহিছে আমাৰ ঘৰত গোল্ড ফিল্ড আৰু এণ্ড ইয়াত অলপ কেইটামান আছে লগত মিলাপ কৰি তাত গুচি যাম অ'কে এণ্ড গৈ আছোঁ এণ্ড আপোনালোকক দেখাইছোঁ অ'কে তো এতিয়া আমি ঘৰৰ পৰা ওলাই আছোঁ এণ্ড কেইটামান আছে বাইপাছত কেইটামান আছে ৰাঙাজানত তো সেইটোৰ লগত লগ কৰি আমি যাম এটা ধুনীয়া লোকেশ্যনত অ'কে এভৰিবডি এইটো হ'ল আমাৰ চিলনীবাৰী মাৰ্কেট মই বেছি দেখুওৱা নাই ব্লগত আজি অকণমান ভালকৈ দেখাই দি আছোঁ চিলনীবাৰী বজাৰ পাৰ হৈ আমি পহুমাৰা চেণ্টাৰটো পাৰ হৈ আমি কলেজ চাৰিআলি পোৱাৰ আগে আগে গাড়ীৰ ছানৰুফটো খুলি কেমেৰাটো হাতত লৈ যেতিয়া ওলাইছোঁ অ' মাই গড দুটা কিমান 20 টকা দিয়ক অ'কে এভৰিবডি চ' আমাৰ টিকেট লৈ কমপ্লিট হৈ গ'ল এতিয়া আমি গৈ আছোঁ ভিতৰ ফালে চেক কৰোঁ চ' আমি আহিছিলোঁ লখিমপুৰ গান্ধী প্ৰাগত তুমি আমাৰ ব্লগটো চোৱা না ছাবস্ক্ৰাইবাৰ পাইছিলোঁ ইয়াতে আহি এতিয়া আমি ইয়াৰ পৰা ওলাই আছোঁ ওলাই লোকেশ্যন এটা দিছিলোঁ তো বহুত মানুহ আহিছে তাত লগ কৰিব বুলি কৈ আছে আমি এতিয়া তাতে গৈ আছোঁ লগ পাই আছোঁ সকলোকে গাড়ীত উঠি গাইছ মানে কথাটো এনেকুৱা যে মই নাম্বাৰটো যে এজনক নে দুজনক দিছিলোঁ তাৰপিছত নাম্বাৰটো শ্বেয়াৰ হৈ আছে মোৰ এতিয়া নাম্বাৰটো চেঞ্জ কৰিব লাগিব মোৰ ওচৰত কল আহে ৰচিদুল এনজয় কৰে মই এজনক নে দুজনক দিছিলোঁ বহুত ৰিকুৱেষ্ট কৰাৰ পিছত এতিয়া নাম্বাৰটো আকৌ শ্বেয়াৰ হৈ আছে মই ভাবিছোঁ নাম্বাৰটো চেঞ্জ কৰি দিম লোকেশ্যন দিছিলোঁ যে এইটো ৰাঙাজান হাই স্কুলত আপুনি কেনে আছে একদম ভালে আছে এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ বাড়িজনে আজি বোলে বাৰ্থডে এণ্ড হেপি বাৰ্থডে ব্ৰ থ্যাংক ইউ সো মাচ পাৰ্টিটো দিবা না দিবা পাৰ্টি তো দিম পাৰ্টি দিবা না হে এভৰিবডি চ' এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ এণ্ড কেনেকুৱা লাগিছে ভাই ভালে লাগিছে আকৌ এবাৰ আহিবা ঠিক আছে আকৌ লগ পাম দিয়া অ'কে ইয়াত আমি সৰু মৰুকৈ মেটা কৰি ল'লোঁ মিনি মিটাপ বুলি ক'ব পাৰোঁ চ' ইয়াত কৰিছোঁ আৰু ভাল লাগিছে এণ্ড ইয়াৰ পৰা আমি গৈ আছোঁ এতিয়া গ'ল্ড ফিল্ড তাত গৈ পিনি আপোনালোকক দেখাম মই মেপত চাইছিলোঁ লোকেশ্যনটো বহুত মজা লাগিছিলে চাই তাত গৈ পিনি দেখাই আছোঁ কেনেকুৱা জেগা অ'কে এভৰিবডি তো আমি আহি ফাইনেলি কইলামাৰী জহিং ট্ৰি গাৰ্ডেন এণ্ড ইয়াৰ পৰা আমি গৈ আছোঁ চিধা মেইন লোকেশ্যনত এণ্ড গৈ পিনি আপোনালোকক দেখাই আছোঁ অ'কে এভৰিবডি তো আমি আহি ফাইনেলি এণ্ড কইলামাৰী গ্ৰেণ্ড ফিল্ড দেখাই আছোঁ কেনেকুৱা বস্তুবিলাক এণ্ড টিকেটটো কিমান দাদা এজনে 50কে ন আৰু ইয়াৰ কিমানলৈকে থাকিব পাৰিম আমি
4:30লৈকে থাকিব পাৰিম এজনৰ টিকেট 50K এণ্ড আমি ইয়াত 4:30লৈকে থাকিব পাৰিম এণ্ড গাড়ীটো পাৰ্কিং কৰিছিলে কৈ আছে গাড়ীটো বাহিৰত দিব লাগে গেটৰ ভিতৰত নহয় এণ্ড গেটৰ বাহিৰত দিব লাগে অ'কে এভৰিবডি ফিল্ডত সোমোৱাৰ আগত আপোনালোকক আগত বাহিৰৰ ভিউটো দেখাই দিওঁ এতিয়া এন্ট্ৰি কৰাৰ আগত ফিজটো দি লওঁ গাইজ আমাৰ ওচৰত আছে 500 টকা বাট ইয়াত খুচৰা নাই বুলি কৈ আছে আৰু কি কয় অনলাইনো নহয় ইয়াত দাদাজনে কৈছে যে তোমালোকে আহা তাৰ পৰা আহি এণ্ড পইচা যোৱা সময়ত দোকানৰ পৰা খুচৰা কৰি দি থৈ যাবা থেংক ইউ গাইজ মই আহিছোঁ এতিয়া গ'ল্ড ফিল্ডৰ ওপৰত ইয়াৰ পৰা এটা ভিউ দেখাই আছোঁ আপোনালোকক ভিউটো চাই আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এণ্ড চেক দিছ ভিউ অ'কে এভৰিবডি এইটোকে কয় গ'ল্ড ফিল্ড বুলি এণ্ড কিছুমানে কয় গ্ৰেইন ফিল্ড বুলি দেখাই আছোঁ আগফালে কেনেকুৱা লাগিছে চাই মিনি অ'কে আমি ফিল্ডৰ ফিলিংছ লৈ থাকোঁতে এইফালে চাব পাৰিছে আমাৰ বডি এণ্ড জোতা এণ্ড পেণ্টৰ অৱস্থা কেনেকুৱা হৈ আছে বনগুটি লাগি তেনেহ'লে ফিল্ডটোক চাই মজা লাগিছে সেইকাৰণে বনগুটিখিনি ইগন'ৰ মাৰিছোঁ এণ্ড আমি ফিল্ডৰ মাজৰ পৰা এটা ভিউ চাব পাৰিছোঁ যিটো নেকি আল্টিমেট মজা লাগিছে আপোনালোকক অকণমান চাই লওক আপোনালোকে বিচাৰিছে যে ইয়াত আহিব বুলি তেনেহ'লে এইটো হ'ল জেগাটো কয়লামাৰী জহিন টি গাৰ্ডেন এণ্ড ইয়াত আহিলে মজা লাগিব বেলেগ কিবা এটা এণ্ড অকলে নাহিব আহিলে গাৰ্লফ্ৰেণ্ড লৈ আহিব তেনেহ'লে আৰু বেলেগ কিবা এটা মজা হ'ব ফিলিংছ আৰু মজা লাগিছে বেলেগ কিবা এটা মজা লাগিছে গ্ৰীণ ফিল্ড এণ্ড কিছুমানে কয় এইটো গ'ল্ড ফিল্ডটো ফিল হতা হয় এণ্ড ফিল মানে ফিলিংছ দিয়া ইয়াত মজা এটা তো গাইজ আপোনালোকে যদি ইয়াত আহিব বুলি ভাবিছে তেনেহ'লে আহিব পাৰিব বাট অহাৰ আগত আপোনালোকৰ যিমান বস্তু প্ৰয়োজন হয় এণ্ড দোকানৰ পৰা পানীৰ বটল চিপছ অল এভৰিথিং যিমান মানে বস্তু প্ৰয়োজন হয় এণ্ড সকলোখিনি বস্তু লগতে লৈ আহিবলৈ চেষ্টা কৰিব বিকজ ইয়াত কোনো ধৰণৰ দোকান পোৱা নাযায় এণ্ড বাহিৰত আছে এণ্ড ইয়াৰ পৰা বাহিৰ বহুত দূৰ আছে সেইকাৰণে আপোনালোকে যিমান পাৰে বস্তু খাবৰ কাৰণে মানে প্ৰয়োজনীয় বস্তু যিমান থাকে না লৈ আহিবলৈ চেষ্টা কৰিব অ'কে এভৰিবডি এতিয়া আমি গ'ল্ড ফিল্ডৰ পৰা ওলাই গৈ আছোঁ এণ্ড আজিৰ কাৰণে মানে তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' নতুন ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ